এই বগামাটি হেল্ল' গাইজ এণ্ড ৱেলকাম বেক গুড মৰ্ণিং। আৰু আজি আমি পিকনিক যাব ওলাইছোঁ আৰু এই গছবিলাক চাই মোৰ বিৰাট ভাল লাগিল, মই সেইকাৰণে গছবিলাক কিনি আছোঁ। এইফালে আমাৰ গোটেই পেকিং এণ্ড অল চব হৈ গ'ল, বেগ চেগ চব ৰেডি। এইফালে মাছ আৰু সেইফালে মাংস। তো আমি বুক কৰিলোঁ এখন ট্ৰেভেলাৰ আৰু এতিয়া দেখিতো এনেকুৱা লাগি আছে যেনিবা এক্সেছ মানুহ হৈ গৈছে। তো ফাইনেলি পিকনিক স্পট পালোঁ, বাট আমাৰ বহুত লেট হৈ গৈছে, চ' বহুত ভিৰ ইয়াতে। আৰু ইয়াতে আহি পিনে আমি আৰু এখন বজাৰ দেখা পালোঁ, মানে বজাৰে আৰু কি ক'ম। পৰ্ক ইজ লাভ। And this side also you all can see গাহৰি পুৰা, পৰ্ক পুৰা, ক্ৰেব পুৰা, কিবা পুৰা, কিনি পুৰা, ইয়াতে গোটেই পুৰাই পুৰা, মানে যোনফালে চাওঁ সেইফালে পুৰা। আৰু এইফালে কিবা কিবি কাপোৰ, তাৰপিছত চব্জি তব্জি, লাই চাই বেছি আছে আৰু কিবা কিবি। লাই মাৰ্কেটিং ষ্ট্ৰেটেজি জানে ন, পিকনিকৰ মাজত মানুহবিলাকে কিনিব আহিব, সেইকাৰণে বজাৰটো হৈ দিছে মাৰ্কেটিং ষ্ট্ৰেটেজি। এণ্ড এজ ইউ কাম কণ্ট্ৰল ইউৰ আইজ, চ' মোৰ আইজ আকৌ গ'ল সেই গাহৰি পুৰালে আৰু সেই ধুনীয়া ল'ৰাটো যেনে গাহৰি পুৰি আছে। হৈ গৈছে, নাচাওঁ আৰু। তো এতিয়া মই আপোনালোকক দেখাব গৈ আছোঁ এটা টেম্পল, বুদ্ধ টেম্পল, যোনটো বড়ো কমিউনিটিবিলাকে বহুত পূজা পাঠ কৰে। Look guys, this is the gateway of the temple and it's so beautiful, it's so amazing. Oh my god, I'm so impressed. And বগামাটিত ইমান জেগা আছে নে এক্সপ্ল'ৰ কৰিবলগীয়া লাগে। এণ্ড আই থিংক আপোনালোকে চাগে দেখা পাইছে সেই বুদ্ধ ষ্টেচুটো। Oh my god, it's so beautiful. এইখিনিত এটা ষ্টেচু আছে আৰু যেতিয়া আমি পাহাৰৰ ওপৰত যাম তাতে আৰু এটা ডাঙৰ ষ্টেচু হ'ব আৰু সেইটো ষ্টেচু বহুত ধুনীয়াও হয়। Oh shit! এইবাৰ বেয়াকৈ পৰিলোঁ। এইবাৰ earlier that girl, she felt so badly, like হাঁহিও উঠে, বেয়াও লাগে ন। বাৰু যি কি নহওক, এতিয়া আমি গৈ আছোঁ ওপৰলৈ। ভাবিছিলোঁ ষ্টেয়াৰ্ছৰ ভিডিঅ'খিনি ভালকৈ উঠাম, কিন্তু এই ছোৱালীজনীৰ টিকাটোৱে চব বৰবাদ কৰি দিলে। শ্বিট মেন, উপায় নাই, কি কৰিম, মোৰ লগতে এনেকুৱা হয়। ৱাহ, ইয়াতকৈ ধুনীয়া ভিউ আৰু মানুহে ক'ত পাব। Okay, so এতিয়া আমি যাম একদম ওপৰলৈকে, আৰু তাৰপিছত ওপৰৰ ভিউখিনি চাম। So now I will show you एक ऐसा वाला व्यू जो देख के दुनिया के सारे दुख दर्द खत्म हो जाने वाले हैं। We almost reached here. This is the view. तुम लोग को देखना है? Wait for it.
happen here now? क्यों यार, क्यों, why? It's like, yeah, this place is beautiful. So এইটোৱে আছিল পাহাৰৰ ওপৰৰ চিনেৰী আৰু এতিয়া আমি গৈ আছোঁ সেই পাহাৰৰ ওপৰৰ পৰা দেখা সেই নদীখনলৈ নদী নিজৰা হোৱাটএভাৰ লেকে নে কিয়ে নে নাজানো তো ভাল লাগিছে তো সেইখনত যাব মানে সেইখনত এতিয়া যাম আমি ইয়াতে জিপ লাইন আছে ব'টিং আছে আৰু মানুহবিলাকে এনেকৈ লাইন দি দি একদম নদী ক্ৰছ কৰি কৰি ইটো পাৰি ব'টিঙৰ কাৰণে গৈ আছে আৰু জাষ্ট চি দ্য লাইন ইয়াৰ দুৰ্গা পূজা টাইপ লাগি আছে মানে একদম মানে পূজাই আৰু গোটেই ভিৰ ভাৰ ओके तो बहुत फुरिলোঁ আৰু এতিয়া মই আকৌ গৈ আছোঁ নিজৰ স্পটটোলৈ য'ত গৈ এতিয়া মই খানা চানা খাম বিকজ ইটছ অলৰেডি 2:30 চলো ओके गाइस सो दिस इज माय थाली और माय थाली कंसिस्ट ऑफ फिश चिकन पकोड़ा ब्रिंजल फ्राई सलाड और चिकन करी pork the mixed vegetable and भात Seems like people are really enjoying. Okay, so finally we are way back home. बहुत मस्ती किया and we are really tired. So yep, bye bye. Thank you for watching and if you love this video, do like, share, comment, subscribe and I'll see you in the next video soon. Bye, love ya.